গুড মৰ্নিং সকলোকে শুভ প্ৰভাত জিমত যাবলৈ ওলালোঁ লগৰজনক ফোন কৰিলোঁ লগৰজনে কৈছে অলপমান ৰ'বা এতিয়া অলপমান ৰ'বা কোৱাৰ কাৰণে মানুহজনীয়ে কৈছে যে চাহ একাপে খাই যা জিমত যোৱাৰ আগত চাহ খাই দিওঁ আজি একো নহয় বুট খালোঁ মগু আৰু বুট খালোঁ এতিয়া অলপমান মানুহজনীয়ে চাহ বনাই মনটো বেয়া পাব ন কৈছে এতিয়া খাই দিওঁ আৰু এই জাষ্ট মই ভিডিঅ'টো কৰি কিনি আপোনাক কৈছিলোঁহে এতিয়া সি আকৌ ফোন মাৰিছে মই বোলো মই অলপ টাইম লাগিব কোৱাৰ কাৰণে চাহ একাপ খাই লওঁ সি কৈছে এতিয়া ময়ো খাই লওঁ ঠিক আছে চাহ উতলি আছে তেজপাত আদা লাল চাহ বঢ়িয়াকৈ একাপ খাই যাওঁ দিয়ক এয়া দুকাপ গৰম চাহ দুজনে লৈ বহি গৈছোঁ দুটা তিল পিঠা আৰু অলপ নিমকিৰ লগত স্কুল নাই গতিকে ভালে হৈছে এইকেইদিন এতিয়া লেজি হৈ আছে এতিয়া ই জাষ্ট উঠিছে ই ল'ৰাটো মৰ্নিং ছোৱালীজনী শুইয়ে আছে মুনু কি লাগিব তোমাক পূজাত কোৱা ডাঙৰকৈ কোৱা শুনা নাই মই ডল হাউচ লাগিব ডলৰ বস্তু আৰু ডল এটা ঠিক আছে আজি গধূলি দিম এতিয়া নহয় দেই এতিয়া মানে দিনত নোৱাৰে নহয় মানে এতিয়া ইমান ৰ'দত যাব নোৱাৰি ৰাতিত উল্টা পাল্টা কৈছিলি দিনততো পুৰা কৈছিলি ৰাতিতে কৈছিলি যে আমাৰ দিনততো পুৰা কৈছিলা বুলি ক'ব শিকাইছিলোঁ নে তোমাক কৈছিলা অঁ আৰু কি চালা বুলি ক'লা তুমি চালা বুলি কি ক'লা কেলৈ ক'লা হে কোনে শিকাইছে তোমাক এই মই কালি ল'বা বুলি কৈছিলোঁ ক'ত দিনত কৈছিলোঁ দিনত যে লাইট চাইট নজ্বলাব পুতলাকেইটা ভালকে নেদেখিবাই তুমি ৰাতি ধুনীয়াকৈ তুমি হেৰি কৰিবা দোকানো নুখুলে একদম মানুহ ঢেৰ আহিব ৰাতি খুলিব দোকান ঢেৰ আহিব ভাল ভাল ব্ৰেণ্ডেড কৈছিলা আজি ৰাতিয়ে ৰাতিয়েতো ব্ৰেণ্ডেড দোকানবিলাক ৰাতি খুলিব আকৌ চালা কি হ'ল মই কালি আজি দিম বুলি কৈছিলোঁ তাই এতিয়া কৈছে এতিয়াই লাগে বোলে ঠিক আছে এতিয়া শুনো মই গধূলি ধুনীয়াকৈ ব্ৰেণ্ডেড দোকানত লৈ যাম তোমাক তুমি যি লাগে তাকে ল'বা আমাৰ এইজনী খালি দৰ্জা মুখত গৈ কিনি সেই ভাত খুজি থাকিব আৰু এই চেণ্ডেল কিযোৰ ওপৰত শুই থাকিব বেছি হৈছে ন এতিয়া নাচাওঁ চকুলৈ হা চাওঁ এমনে চা কিয় বহি থাক দৰ্জা হা চেণ্ডেলৰ ওপৰত বহি থাক খালি ন দিম একেবাৰে বেছি কৰিছোঁ ক'ত দৌৰিছ হে কি দম দিছ হা দম দিছ টুকুৰ চিকি মিকি ইহঁতক আজি বাঁহ পাত নিদিলোঁ বেলেগ পাত দিছোঁ মানে শনিবাৰে মঙলবাৰে বোলে বাঁহ গছ কাটিব নাপায় যেতিয়া পাতনো কিয় ছিঙিব পাৰে সেই ভাৱটো আহিয়ে মই নিদিলোঁ এতিয়া বেলেগ পাত দিছোঁ সিহঁতে নেখায় বৰ এটা ৰেচপঞ্চ দিয়া নাই পাতকেইটা মানে ভাতকে দিলোঁ সেই গতিকে আজি এই চাইডে অলপ গাঁত খান্দিছে সিহঁতে পকা কৰি দিব লাগিব সোনকালে মাজত অকণমান স্পেচ ৰাখি দিম আৰু গাঁত কৰিবলৈ ছাইডবিলাক পকা কৰি দিম বঢ়িয়া লাগিছে তোমাৰ দেই তোমাৰ ডায়েৰী হয় এখন ন বা মোৰ টিকলিয়ে ডায়েৰী বনাইছে দেখিছে নাইচ নাইচ আৰু কি আছে ব'লা আমি এতিয়া ফিল্ডত যাওঁ আমি গৈ আছোঁ এতিয়া ফিল্ডলৈ অলপ খেলোঁ বুলি এনেই অলপ ফিল্ডত
লাহে লাহে যোৱা শুনো লাহে লাহে যোৱা একদম সাৱধান লাহে লাহে যোৱা ব'লা 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 গৈ থাকা এয়া কি ফুল ধৰিব পাৰিছেনে এয়া ফুল নহয় ডালিমৰ ফুল ডালিম লাগিছে এইটো ধুনীয়া আমাৰ এইখিনি জেগা খেলিবলৈ শুনো নদৌৰিবা দেই লাহে লাহে যোৱা এইখন ফিল্ডতে সৰু সৰু ল'ৰা ছোৱালী আহি খেলে মানুহে ইয়াতে মৰ্ণিং ৱাক কৰে কিন্তু ইয়াতে আহিও ৰাতি আকৌ কিছুমানে মদ্যপান কৰে ঠিকে আছে বেয়া নাপাওঁ কিন্তু এই ধৰণে এনেকৈ কৰি খাই মেলি এনেকৈ যে ভাঙি থৈ যায় সেইটো বেয়া কথা একদম বেয়া কথা এইটো কাৰণ হয়তো তেওঁলোকৰে ল'ৰা ছোৱালী বা তেওঁলোকৰে ভাই ভনী আহি পিনে ইয়াতে খেলা কৰোঁতে এনেকৈ যদি ইয়াত ভৰিটো দি কাটিবলগীয়া হয় তেতিয়াহ'লে কেনেকুৱা হ'ব গতিকে মই এইটো দেখুওৱাৰ কাৰণ এটাই যে যিসকলে এনেকুৱা কৰিছে যাতে আগলৈ নকৰে কাৰণ এইটো কৰাটো খুবেই বেয়া কাৰণ খাই পিনে এইটো বটলটো ছাইডত ক'ৰবাত পেলাই দিলে ভাল বা থৈ দিলে ভাল ধুনীয়াকৈ এতিয়া মোৰ এই কণমানিজনী হাঁহি হাঁহি দৌৰি আছে কিবাকৈ যদি আহি দৌৰি যদি ভৰিটো দি দিয়ে তাতে কেনেকুৱা হ'ব বাৰু মোৰ কেনেকুৱা লাগিব বা তাই ইমান কষ্ট পাব সেই কথাখিনি অলপ জানিব লাগে এবাৰ মোৰ ল'ৰাটো সেই তেনেকুৱা হ'ল এই দেখাই দিওঁ অঁ এইটো জেগাত আহিছে এইটো একদম ফাট খাই এইডোখৰ একদম গোটেই ইয়ালৈ ফাট খাই গৈছিল সেই জেগাডোখৰত মানে তেতিয়া তাত বটলত লাগিল বাৰু কথাখিনি বেয়া কৈছোঁ নেকি বাৰু ন ঠিকেই কৈছোঁ ন খাওক একো নাই খাওক কিন্তু তেওঁলোকে নিজেও কিছুমান অলপ সাৱধান হ'ব লাগে যে সৰু সৰু ল'ৰা ছোৱালী আহিব ইয়াত খেলিব গতিকে সেনেকৈ বটলটো ভাঙি থৈ যোৱাটো একদমেই ভাল নহয় তেনেকৈ ফিল্ডৰ মাজত বটলটো ভাঙি থৈ যায় এতিয়া মোৰ ল'ৰা ছোৱালী দুটা ধুনীয়াকৈ খেলি আছে দেখিছেনে দৌৰি আছে তাই দৌৰি আছে বেছি যদি সেনেকৈ যদি এই চাবি দেই চিচা টিচা থাকিব দেই চাবি হ'ব বেছি দৌৰা দৌৰি নহয় দেই শুনো চাবা ইয়াতে চিচাৰ পৰি আছে দেখিছানে তুমি লোৱাচোন মই লৈ থাকিম দিয়া দেখিছেনে কিমান ফূৰ্তি পাইছে দেখিছে শুনো সাৱধান শুনো তুমি ইয়াৰ পৰা চাই থাকা আমাক দুটাক দেখা পাই নে নাই দাদা পিছুৱাই গৈছে দেখা পোৱা নাই এতিয়া দেখা পাইছো হ'ব দেখা পাইছো মই আৰু ল'ৰাটোৱে খেলিবলৈ ওলাইছোঁ তাইক কৈছোঁ যে কেমেৰাটো চোৱাচোন মনো যে আমাক দেখা পাইছে নে নাই তাই আমাক কৈছে যে ঠিক আছে দেখা পাইছে বা এইপিনে যোৱা সেইপিনে যোৱা তাইও বুজা হ'ল ভাল লাগে বহুত কথা ক'ব জনা হৈছে তাই এতিয়া তাই ৰেফাৰী হৈছে পইণ্ট গণি আছে আমাৰ কাৰ কিমান পইণ্টছ হৈছে গণি আছে তাই ল'ৰাটো জিকিলে মোৰ 9 ইয়াৰ 10 একত হাৰিলোঁ শুনো ব'লা ঘৰ যাওঁ ব'লা সন্ধিয়া হৈ গ'ল ঘৰলৈ গৈ থাকোঁ এতিয়া আমি যাবলৈ ওলাইছোঁ পূজা চাবলৈ অলপ যাবলৈ ওলাইছোঁ এতিয়া ছোৱালীজনী কেনেকুৱা লাগিছে বাৰু হ'ব তুমি ক'ত উঠিছা অঁ সেনেকৈ দেখাই দিয়া অঁ এয়া চাওক ৱাও ষ্টাৰটো দেখিছে অঁ ৱাও ডিজাইন বদলি যাব চাব দেই এতিয়া বাহ বঢ়িয়া দেই ধুনীয়া বঢ়িয়া লাগিছে ঠিকে আছে এয়া মোৰ ডাঙৰ ল'ৰা আৰু মোৰ ছোৱালী এতিয়া আমি তিনিও গৈ আহোঁ তাৰপিছতে মাকক লৈ যাম আহি আপোনালোকেও যাব বাই পাই গ'লোগৈ পূজাস্থলী এয়া ওদালবাক্ৰা গুৱাহাটী কাহিলীপাৰা ওদালবাক্ৰা বাইকেৰে গৈ আছোঁ আমি তিনিও
ল'ৰাটোক কৈছোঁ কেমেৰাটো অলপ ধৰিব পাৰা যদি ধৰা। এইটো ধুনীয়াই বনাইছে, মানে কিবা চন্দ্ৰয়ান টাইপৰ বনাইছে। এইখন এখন পূজা। সকলো জেগাত নামি পিনে চোৱা নাই আৰু লাহেকৈ গৈ আছোঁ শ্ল'কৈ। কি ধুনীয়াকৈ বনাইছে, গেটখন দিছে। গুৱাহাটীত খোজে প্ৰতিয়ে পূজা, মানে এইখন খুব সুন্দৰ, একদম পূৰা বাঁহৰে মানে বনাইছে গোটেই হেৰিটো। মণ্ডপৰ প্ৰায়ভাগে বাঁহৰ। ইয়াতে আপোনাৰ হেৰি জাপি আছে, জুলুকি আছে, তাৰপিছতে আপোনাৰ এইফালে চাওকচোন, এইখন শৰাই এখন আছে বেতৰ। এয়া দেখিছে চেপা এটা ওলমাই থৈছে। তাৰপিছত এইপিনে দেখা গৈছে জাপি, শৰাই, এইবিলাক চব বাঁহৰে। মানুহবিলাকে গোটেই চেলফি লোৱাত ব্যস্ত। ইমান ভাল পাইছে মানুহবোৰে। চাবচোন ওপৰৰ পিনে দেখাই আছোঁ, কি সুন্দৰ চব জাপি আৰু জুলুকি ওলমাই থোৱা আছে ওপৰত। লাইট, য'ত লাইট লাগি আছে, লাইট লগোৱা জেগাবিলাক জুলুকি। এয়া হ'ল পূজা মণ্ডপ। লাল গণেশৰ মেইন পূজাখন এখনে। প্ৰত্যেক বছৰে বহুত ধুনীয়া হয়। খুব হাল্লা একদম পূৰা, গতিকে মই মিউট কৰি দিছোঁ চাউণ্ডটো। ছোৱালীজনীয়ে কাণত ধৰি আছে, একদম শুনিব নোৱাৰে তাই বেছি লাউড। ওপৰত দেখিছে কি সুন্দৰ ডেক'ৰেশ্যন কৰিছে, বৰ ধুনীয়া লাগিছে একদম। চব দেখিছে, ছোৱালীজনীয়ে কাণত ধৰি আছে। মই ক'লেও নেৰে তাই কাণখন, ইমান মানে লাউডত মানে বজিছে হেৰিটো। কি বুলি ক'ব এইটো, টেং 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 বজাই যে। এই চব দেখিছে ওপৰত, চব কি সুন্দৰ লাগিছে চব। একদম মানে তুলনা কৰিব পৰা নোৱাৰি, ভাষাৰে প্ৰকাশ কৰিব পৰা নাই। মই ইমানে মানে ভাল পাইছোঁ তাত সোমাই, নেদেখুৱাই থাকিব নোৱাৰিলোঁ আপোনালোকক। এইবিলাক চব বাঁহৰে, দেখিছেনে, বাঁহেৰে বনাইছে। ছোৱালীজনী কাণ নেৰেই, কাণতে ধৰি আছে তাই। এই চব কাণৰ পৰা হাত নেৰে। এইখন এখন বেলেগ পূজা, খুব ধুনীয়াকৈ বনাইছে সেইখনো। ভাল লাগিল আজি নিশাটো, ভালেই গ'ল বাৰু। আপোনালোকৰ কেনে গৈছে জনাব পাৰিলে, আৰু সকলোকে পূজাৰ শুভেচ্ছা যাচিলোঁ। এয়া এখন পূজাত গ'লোঁ, তাতে দেখিছেনে পুতলা নাচ। পুতলা নাচ হৈ আছে। এইটো নেপালী মন্দিৰৰ ওচৰত, গুৱাহাটী নেপালী মন্দিৰ নাপাওঁতে, নেপালী মন্দিৰ পাবলৈ বেছি দূৰ নাই, 300 মিটাৰমান আছিলে আৰু। ধুনীয়া মণ্ডপৰ পূজাখন চাওক। ফেমিলিক লৈ সোমাই গ'লোঁ এখন ৰেষ্টুৰেণ্টত। ল'ৰা ছোৱালীক থৈ ফেমিলিক লৈ ওলাই গৈছিলোঁ। ফেমিলিয়ে চাই আছে, কি খাব কি নাখাব চাইছে। ভালে লাগিছে ন। আহি পাই গ'লোঁ গুৱাহাটীৰ লতাশিললৈকে গ'লোঁ চাবলৈ, মানে বহুতখিনি জেগাতে সোমালোঁ। যিখিনি মই সোমাইছোঁ সেই দুই এটা দেখালোঁ, আৰু চব দেখুওৱা নাই আৰু। আপোনালোকেও চাইছে চাগে।
দিনটো আজি ভালেই গ'ল বাৰু বাকীকেইটা দিনো ভালে যায় যাতে তে আজিলৈ আহিছোঁ আৰু ন শুনো বাই কৈ দিয়া মোৰ মনতি গা ধুই আহিছে জাষ্ট গা ধুই আহিছে বাই বাই আকৌ লগ পাম কালি এটা নতুন ভিডিঅ'ত সকলোকে গুড নাইট বাই